পিছফালৰ দেখা ল'ৰাকেইটাই কৈছে যে এই তলত চিৰি থাকে নহয় 3টামান ষ্টেপ, তাতে এইটো তলত নামোতে কিবা স্লিপ খাই গ'ল, তেতিয়া পৰি গ'ল। এছপিয়ে অনুমান কৰি কৈছে যে এটা ফোন কল কৌশল কলিতাৰ মোবাইললৈ আহিছিল আৰু তেতিয়া ফোন যেতিয়া ৰিচিভ কৰিবলৈ লৈছিলে তেতিয়া হেনো কৌশল কলিতা পানীত পৰি গৈছিলে, নাৱৰ পৰা পানীত পৰি গৈছিলে। আৰু সেয়া এছপিয়ে নিজৰ মুখেৰে সেয়া প্ৰকাশ কৰি কৈছে। কেনেকুৱা টুলুঙা মন্তব্য এজন এছপি বিষয়াই কৰিছে সেয়া আপোনালোকে ভাবক। এজন এছপি বিষয়া আৰু সেই এছপি বিষয়া কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে সেয়া আপোনালোকে নিজে অনুমান কৰক। মই ডিএছপি প্ৰফেচনাৰ, ডিএছপি হেডকোৱাৰ্টাৰ আৰু মোৰ পিছফালে কি কয় এইটো আমাৰ OC ফাগেলগঞ্জ, আমি চাৰিজনে আগফালে ওপৰত জেগা থাকে নহয় তাতে বহি আছে। তাৰপাছত বাকী PSO পিছফালে আমাৰ পিছফালে আছে আৰু সিহঁতে কি কৰিছে কি কৰা নাই আমি সদায় এনেকৈ চাই থকাটো সুবিধা হয়। সিহঁতে বহি আছে, আমি যেতিয়া আহিছিলে চবে বহি আছিলে। তাৰপাছত এইটো জেগাত লোকেশ্যন পাই পেলাই পাছত আমাৰ সিহঁতৰ লগত একেলগে দেখা মানুহে কৈছে আৰু মই মাতি পেলাই সুধিছোঁ ঘটনাটো কেনেকৈ হৈছে, তহঁতে পিছফালে আছে আমিতো আগফালে আছে দেখা নাই, কওকচোন বোলে। মোৰ PSO ড্ৰাইভাৰ মাতি পেলাই সিহঁতে ক'লে ছাৰ আমি চবে বহি আছিলে। তাৰপাছত এখেতে তেতিয়া এটা ৰাইট হেণ্ড চাইড নে লেফ্ট হেণ্ড চাইড এটা পলিথিন লৈ আছে বোলে। পলিথিন এনেকৈ উঠোঁতে ফোন আহি গ'ল। ফোন আহি মষ্ট প্ৰবলি সিহঁতে কোৱা মতে ফেমিলিৰ মিছেছৰ ফোন হ'ব বুলি কৈছে আৰু মিছেছৰ ফোন হ'ব নেকি বুলি কৈছে আৰু এই ফোনটো এটা হাত থাকি গ'ল, এই প্লাষ্টিকটো এটা হাত থাকি গ'ল। সি ভাবিছিলে ভালকৈ কথা পাতিম বুলি, প্ৰথমটো ফোন আহিছে বোলে, তাৰপাছত প্লাষ্টিক ধৰিছে। মোৰ PSOটো কৈছিলে এই প্লাষ্টিকটো ল'ব নালাগে, এইটো উৰি যাব, এইটোও কৈছিলে আৰু সি ভাবিছিলে এনেকৈ হ'ব মোৰ অনুমান, এই প্লাষ্টিকটো থৈ পেলাই এই নাৱত এনেকৈ ছাইডত 3টা চেৰি থাকে নহয়, এইখিনি নামি অলপ ভৰিটো থৈ পেলাই ফোন কৰিম বুলি ভাবিছে নেকি সি, নহ'লে এফালে আমাৰ ফালে আগফালে আহিবলৈ তাত কথাই নাই। সি ভাবিছিলে আমিতো পিছফালে আছোতো, চেৰি নামি পেলাই এটা চেৰিত ভৰি থৈ পেলাই বহি পেলাই ফোন কৰিম বুলি ভাবিছে মোৰ অনুমান। চবে এইটোৱে অনুমান কৰিছে আৰু তাত বহি পেলাই ভালকৈ কথা পাতিম বুলি ভাবিছিলে নেকি। কিন্তু এই নামোতে সি চকুত দিয়া নাই, মোৰ হিচাপত চকুত নিদি এটা শ্লিপ হৈ গ'ল, এনেকুৱা তেৰা হৈ গ'ল, কি কয় এইটো টুইষ্ট হৈ গ'ল। তাৰপাছত প্ৰথম মোবাইলটো পৰিলে ৰাইট হেণ্ড চাইডৰ পৰা। সিহঁতে দেখা মানুহ কৈছে পিছফালে PSO 4-5টা আছে নহয়। প্ৰথম মোবাইলটো পৰিলে, তাৰপাছত ছেকেণ্ড এই ৰাইফলটো পৰিলে AK-47 উইথ মেগাজিন, ৰাইফলটো বোলে। আৰু 3 নম্বৰ এখেতে নিজে এইটো ভৰিটো টুইষ্ট হৈ পেলাই এনেকৈ হৈ পেলাই পৰিলে আৰু। কিন্তু আমি নদীৰ মাজত নহয়, আমি কাষে এইটো বামৰ কাষে দি আহিছে। খুব বেছি 10-15 মিটাৰমান হ'ব নেকি, ইমানো নাই, 10-12 মিটাৰ মানে হ'ব আৰু ইমান ডিষ্টেঞ্চত আমি গৈ আছে। ঠিক ইতিমধ্যে আমাৰ এটা পাব্লিক নাও তাতে ক'বলৈ গ'লে 100জনমান হ'ব নেকি, এইটো নাৱত ভৰ্তি আছেতো, পুৰা ভিতৰত ভৰ্তি, ওপৰত ভৰ্তি, মটৰচাইকেল কিবা কিবি আছে। আমাৰ ওচৰতে আছে, মই সিহঁতেও কৈছে এই আমাৰ ওচৰত ইমান চাপি নাহিবি, ময়ো কৈছোঁ। এনেকুৱা বহুত ঘটনা দেখিছে নহয়, এনেকৈ ঢাকি পলিউশ্যন হৈ পেলাই কিবা মানুহ পৰি যায়। তাৰপাছত সিহঁতে অলপ আঁতৰত হৈ গ'ল, আমাৰ পৰা 10-15 ফিট এনেকৈ অলপ গুচি গ'ল। তাৰপাছত ফটককৈ সেই পৰি গ'ল, কিবা শব্দ শুনিছোঁ আমি, এনেকৈ চাই আছোঁতো পিছফালে। সকলো বহি আছিল, কিন্তু তেওঁক বচাবৰ বাবে কোনো এজন নগ'ল, আৰু সেয়া আমাৰ বাবে দুৰ্ভাগ্যজনক। আৰু নিজকে কৌশল কলিতাই নিজকে ৰক্ষা কৰিবৰ বাবে সাঁতুৰিব নাজানে, সাঁতুৰিব জনা হ'লে হয়তো নিজে পাৰলৈ আহিলে হয়, আৰু নিজে নাৱৰ নিজে কাষ চাপিলে হয়। সাঁতুৰিব নজনাৰ বাবে এই অৱস্থা হ'ল। কিন্তু কোনো এজন বচাবৰ বাবে নগ'ল, সেয়া সঁচাই দুৰ্ভাগ্যজনক। আৰু বচাবলৈ হয়তো যোৱা হ'লে কৌশল কলিতা আজি বাচি থাকিলে হয়।
ইয়াত একমাত্ৰ আৰক্ষী অধীক্ষকগৰাকীৰ নেগলিজেন্সৰ কাৰণে কুশলৰ যোৱাকালি মৃত্যুটো হ'ল। ভিডিঅ'য়ে কথা কয়, ফটোয়ে কথা কয়। আপোনালোকৰ জৰিয়তে যিবোৰ আমি ফটো পাইছোঁ, সেই ফটোত কুশলে প্ৰায় বহু সময় ধৰি নদীৰ মাজত কিবা সাঁতুৰি আছে, নিজক বচাবৰ কাৰণে চেষ্টা কৰিছে। আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে নাৱৰ ওপৰত থাকি তেওঁৰ এতিয়া যিটো পৰিৱেশ, কৌশল কলিতাৰ মৃতদেহ আহি পিনি ঘৰ পালেহি আৰু যিটো পৰিৱেশ হৈছে ঘৰখনত, আৰু সেই পৰিৱেশটো বৰ বুজাব নোৱাৰা, বৰ দুখজনক। আৰু আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সেই দৃশ্য আপোনালোকক দেখুৱাম। লগতে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু তেওঁৰ লগত যি হ'ল, PSO কৌশল কলিতাৰ লগত যি হ'ল, সঁচাই বৰ বেয়া হ'ল, দুৰ্ভাগ্যজনক। কৌশল কলিতা, PSO কৌশল কলিতা সঁচাই ষড়যন্ত্ৰৰ বলি হ'ল নেকি? আৰু ইয়াৰ ৰহস্য কি? আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। জয় আই অসম।